Aduh. Haba. Amar mota মানুহ বিলাকৰ মানে 30 দিনৰ ভিতৰত আমাৰ ভিতৰত 3 দিন ডিউটি এটা পৰে এবাৰনে ডিউটি কৰি আছো একদম লোছালি মানে আলপচান ধৰাৰ পৰা পাকঘৰ লাগে ৰাতিপুৱা ব্ৰেকফাষ্ট বনাই দিলো দুপৰীয়া ভাত বনালো ৰাতি বনাম বইলাৰ মাংস লোছালি ভাল পায় ধুনীয়াকে আদা নহৰু শুকান জলকীয়া পিয়াজ মিক্স কৰি নিমখ হালধি মাৰি দিছো মিক্স কৰি দিয়াতে প্ৰথম তেল বহাম তেল দি ধুনীয়াকে মানে জীৱনৰ কিছু সময় খাচি যোৱাৰ মানে চেষ্টা কৰিছো যাতে কেতিয়াবা মানুহ নাইকিয়া হৈ গ'লেও সময়বিলাক পুৰণি খুচৰি চাব পাৰো আজি মানে মাহেকীয়া 3 দিনৰ ডিউটি থাকেই মতামানুহবিলাকৰ সৰু ল'ৰা ছোৱালীৰ পৰা একদম পাকঘৰলৈকে গৰু গাই সকলো মেনেজ কৰিব লগা হৈছে ৰাতি ভাত ভাত বনাম বইলাৰ মাংস তেনে তেল দি লৈছো তেল দি তেলটো অলপ গৰম হোৱাৰ পিছতে আমি তেজপাতটা বহাই দিম তেলটো অলপ গৰম হওক ধুনীয়াকে মিক্স কৰি দিয়া আছে ইয়াতে আদা নহৰু আলু শুকান জলকীয়া পিয়াজ মিক্স কৰি মিক্সিত মাৰি মিক্স কৰি লোৱা আছে তেলটো অলপ গৰম হোৱাৰ পিছতে ইয়াতে এতিয়া তেল মাৰোতে তেজপাতটা দিম ধুনীয়াকে তেজপাত দিয়া দিম আমাৰ চাই থাকা ইফালে আমাৰ পাটনা লগে নাই দেখা দিয়া ভাল এয়া লগ নেৰেই থাকি এনিতে চাই থাকা দেই মাম হৈ আছে চকু দিবলৈ মাৰি দিয়া মজা চুমতা দিয়া চুমতা কি হ'ব মাম এতিয়া ধুনীয়াকে মাংসটো বহাই দিম এখন হেতাখন এখন দিম ধুনীয়াকে এতিয়া মাংসটো মাজে মাজে বনাব লগা হয় মাহত 3 দিন ডিউটি কৰিব লাগিব সংসাৰী মানুহ যেতিয়া সকলোবোৰ ব্ৰেকফাষ্ট সহ্য কৰি কৰিব লাগিব এটা কিছু সময় সুন্দৰকে ভাজিম তুমি চাই থাকা দেই ইফালে ইহঁতকো মাথা মাৰি অকণমান মেনেজ কৰি থাকিব লাগে মনটোকো ন একদম দুষ্ট আজিকালি স্মাৰ্ট অকণমান সময় এনেকৈ ফ্ৰাই কৰিম এতিয়া দেখাই দিয়া কিন্তু ইয়াৰ 15 মাহ হৈছে ইমান স্মাৰ্ট সৰুবিলাক অকণ দুষ্ট হয় এই মাম চব বুজি পায় আজিকালি চুমতা খাই দিয়া খাই দিব ঘড়ী পিন্ধি আছে বাহ এজনী আমাৰ ভতিজা ছোৱালী গাগী শইকীয়া পকাই দিয়ে আমাৰ গোটেইখন ভাওনাই হৈ থাকে এটা অভিনেতা নাম হ'ব এনেকৈ কিছু সময় ভাজি থাকিম এতিয়া তেজপাতটো ওলাই আছে নেকি অকণমান ফ্ৰাই কৰি সিজিবৰ কাৰণে এনেকৈ ঢাকোন মাৰি দিম অকণ সিজক বস্তুটো 10 মিনিট এনেকৈ ঢাকোন মাৰি আলুটো বইল হওক মাংসটো বইল হওক থাকক তাৰপিছতে গৰম পানী দিম কেনেকুৱা হয় চাই থাকক টেষ্টিটো কালাৰ কেনেকুৱা হয় চাব মতা মানুহে বনাইছোঁ বহুত দিনৰ মূৰত ব্ৰইলাৰ মাংস গেছটো অকণমান কমাই অকণমান সময় 10-15 মিনিট সিজিব দিম তাৰপিছত কি হয় দেখা যাব আৰু এফালে ধুনীয়াকৈ চাউল দি প্ৰেছাৰত ভাত বহাই দিলোঁ ৰাতিপুৱা ল'ৰা স্কুল যোৱালৈকে ভাত থাকিব লাগিব কেইটামান দৌৰা-দৌৰিকৈ ৰাতিপুৱা বনাবলৈ সময় নহ'ব সকলো মেনেজ কৰিব লাগে স্কুল যাবলৈ কেইটামান খুৱাই পঠিয়াব লাগিব এইটো লাহেকৈ খুলি চাওঁ কি হৈছে চাওঁ
এইফালে মাংস কলাৰ প্ৰায় আহিছে ধুনীয়াকৈ আহিছে সুন্দৰকৈ আলু কৰিছে অকণমান লাগে আৰু অকণমান সিজক আৰু 5 মিনিট সিজক কমাই দিছোঁ ইফালে ভাত হৈ আছে এফালে গৰম পানী কৰি দিছোঁ গৰম পানীত অলপ মানে সিজাৰ পিছত ফ্ৰাই হোৱাৰ পিছত গৰম পানী দি দিম তৰকাৰী দি দিম ঘৰ সাৰাৰ পৰা বাচন ধোৱাৰ পৰা 3 দিন ফুল ডিউটি একে গৰু গাই গাড়ী লাগে চব মেইনটেইন কৰিব লগা আছে মগজ খাই পেলাই এইফালে পোৱালি কেম আছে স্কুলত টিফিনলৈকে মেনেজ কৰিব লাগিব 3 দিন উপায় নাই সাংসাৰিক মানুহ কৰিব লাগিব না 10 মিনিট 15 মিনিট হৈ গ'ল তাৰপিছতে এতিয়া ধুনীয়াকৈ এয়া ধুনীয়াকৈ বইল প্ৰায় হৈ গৈছে ফ্ৰাইটো হৈ গৈছে এতিয়া মছলা দিম প্ৰথম দিম জিৰা অকণমান জিৰা দিম পৰ্যাপ্ত পৰিমাণে মিছোৱা আন্দাজত মতা মানুহে বনোৱা যেতিয়া জিৰা দিলোঁ তাৰপিছতে জলকীয়া গুড়া তিখা লাল বৰ সুন্দৰ আজিকালি জলকীয়া গুড়া দিম সৰহকৈ পৰি গ'ল মিট মছলা বাছ মছলা ইমানেই মছলা আৰু মছলা নাই ধুনীয়াকৈ মিক্স কৰি লৰাই দিম মছলা দি দিয়া হ'ল চেণ্ট আহিছে লৰাই দিম আকৌ মোচন আহি গ'ল কালাৰ আহি গ'ল অকণমান গেছটো বঢ়াই দিম অকণমান ভাজি এতিয়া গৰম পানী ৰেডি আছে গৰম পানী দি দিম কালাৰটো ভাল আছেনে হে মাংস কালাৰ জলকীয়া গুড়ি অকণ বেছিকৈ পৰি গ'ল কি কৰিবা সদায় নিদিয়া যে আইডিয়াটো হেৰাই যাব গ'ল আলু টেষ্টিং কৰা হ'ব দেই চোৱা টেষ্ট কৰি চোৱা কেনেকুৱা জ্বলা আছেনে মজা আছেতো এতিয়া ধুনীয়াকৈ ইয়াত পানী দি দিম তুমি দিয়া মজা ঠিক সুন্দৰকৈ এতিয়া গৰম পানী একদম উতলা পানী ইয়াত দি দিছোঁ হিচাপত 3টা মানুহৰ কাৰণে 4টা মানুহৰ কাৰণে সুন্দৰ এতিয়া উতলিবলৈ দিম ৱাও একদম ৰেডি উতলক অলপ সময় ভককৈ উতলি ক্ৰমান্বয়ে ডাঠ হ'ব মাজতে 2-এটুকুৰা আলু এনেকৈ ভাঙি দিম টেষ্টি হ'ব অকণমান ডাঠ হ'ব উতলাই আৰু 10 মিনিট 15 মিনিটৰ পিছতে ৰেডি বাকী কালাৰ সুন্দৰ হৈছে চেণ্ট সুন্দৰ হৈছে এনেকৈ লাইক কমেণ্টৰ আশাত নহয় ভিউজৰ আশাত নহয় জীৱনৰ
সময়বোৰ যাতে পিছত খুচৰি কেতিয়াবা বুৰঞ্জীৰ পাতলুটি আদি সামাজিক মাধ্যমৰ পৰা চাব পাৰোঁ, কেনেকুৱা আছিলোঁ, কি কৰিছিলোঁ, তাৰ উদ্দেশ্য ৰাখিহে ভিডিঅ'সমূহ আগবঢ়াই সাঁচি ৰাখি গৈ আছোঁ। যদি আমাৰ ভিডিঅ'সমূহ ভাল পায়, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। তো ব্যস্ত জীৱনৰ মাজতেই সময়বিলাক পাৰিলে আগবঢ়াই যাম, ভাল লগা সময়বোৰ। যদি ভাল লাগে আমাৰ ভিডিঅ'সমূহ চাই যাব, লাইক এটা কৰি যাব। তো এয়া আজিলৈ ৰেডি মাংস আৰু 5 মিনিট উতলোৱাৰ পিছত আজিলৈ ইমানতে সামৰিছোঁ। আকৌ লগ পাম পিছৰ ব্যস্ত জীৱনৰ মাজতে সময়বিলাক আগবঢ়াই যাম। পিছৰ ভিডিঅ'ত আকৌ পুনৰ লগ পাম। আজিলৈ বাই বাই। ৰেডি।